নিৰ্বাচন সমাগত আজি 94তম আজি যি আমাৰ সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়া প্ৰচাৰৰ কাৰণে মই ইয়াত আহিছোঁ। আৰু যেহেতু আজি সৰুপথাৰ সমষ্টিত গোৰ্খা জনগোষ্ঠীৰ এক নিৰ্ণায়ক ভোটাৰ আছে, যাৰ কাৰণে আজি উৰিয়ামঘাটৰ এই অঞ্চলত আমি গোৰ্খা ৰাইজৰ লগত আমি মত বিনিময় কৰিব আহিছোঁ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে। আৰু আমি খুবেই আশাবাদী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে পুনৰবাৰ 2021 চনত বিপুল সংখ্যক জনতাৰ সঁহাৰি পায় পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে এই অঞ্চলৰ গোৰ্খা ৰাইজে 100% ভোট দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছে। আৰু এই চৰকাৰ গঠন ক্ষেত্ৰত অন্যতম এজন সদস্য বিশ্বজিৎ ফুকন ডাঙৰীয়াক জয়যুক্ত কৰাব ইয়াৰ ৰাইজে। বিগত সময়ছোৱাত চাওক, মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হৈ থকা সময়ত বিশেষকৈ মই গোলাঘাটৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে উৰিয়ামঘাট এই অঞ্চলত আহিছিলোঁ। আৰু অঞ্চলৰ ৰাইজে নিজেই দেখিছে, বিশেষকৈ সীমামূৰীয়া যোনটো অঞ্চল উৰিয়ামঘাটত আজি যিখিনি গোৰ্খা অধিকৃত এলেকাবোৰ আছে, সেই অঞ্চলবোৰৰ একোখনকৈ ৰাস্তা বনাই দিয়া তেওঁলোকে সক্ষম নহ'ল। কি কাৰণে বনাই নিদিলে সেইটো আমি পাতিব নাযাওঁ, কিন্তু উন্নয়নমুখ ৰাইজে দেখা নাপালে, যাৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি চলা আজি অসম চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীক যি ধৰণে ন্যায় দিবলৈ সক্ষম হৈছে। আজি গোৰ্খা ৰাইজক তেওঁলোকৰ পবিত্ৰ তিথি ভাতৃ বন্ধ দিছে। পদ্মশ্ৰী এৱাৰ্ড আজি আমাৰ লীল বাহাদুৰ ছেত্ৰী ডাঙৰীয়া গোৰ্খা সন্তানক প্ৰদান কৰি যি গোৰ্খা ৰাইজৰ মন জিকিবলৈ সক্ষম হৈছে। অন্যান্য বহু উদাহৰণ আছে, যাক বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে কিন্তু এনেধৰণৰ কোনো ধৰণৰ জাতিটোক সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছিল, বঞ্চিত কৰি ৰাখিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ 2016 চনৰ অহাৰ পাছৰ পৰা গোৰ্খা ৰাইজক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সন্মান জনাই আছে, অধিকাৰ দিবলৈ সক্ষম হৈছে। আৰু এইখিনি ক্ষেত্ৰতে সন্মান জনাই পুনৰবাৰ 2021 বৰ্ষত অসমৰ 99% গোৰ্খা ৰাইজে বিপুল সংখ্যক সঁহাৰি প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টীক জয়যুক্ত কৰাৰ অন্যতম এক ভূমিকা গ্ৰহণ কৰিব।